নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল অন্য দিনাৰ দৰে মই আজিও এটা নতুন আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আজি এই আপডেটটো আহিছে পিএম কিষাণৰ ফালৰ পৰা পিএম কিষাণৰ যোনসকলে এতিয়ালৈকে পইচাসমূহ পোৱা নাই আৰু লগতে যোনসকল প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে খুবেই এটা ডাঙৰ খবৰ লৈ আহিছো আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আৰু লগতে বন্ধুসকল আপুনি যদি পিএম কিষাণৰ এজন প্ৰকৃত হিতাধিকাৰী হয় আৰু হিতাধিকাৰী হোৱাৰ পিছতো যদি আপুনি এতিয়ালৈকে পইচাসমূহ পোৱা নাই আৰু তাৰ উপৰিও আপোনাৰ নাম যদি পিএম কিষাণ লিষ্টৰ পৰা বাদ পৰিছে আৰু লগতে আপোনাৰ পিএম কিষাণৰ আইডি ইনএক্টিভ হৈ আছে তেনেহলে আপোনাৰ কাৰণে খুবেই এটা ডাঙৰ খবৰ লৈ আহিছো আপোনালোকে এতিয়া অতি সহজতে আপোনাৰ পিএম কিষাণৰ আইডি ইনএক্টিভৰ পৰা এক্টিভ কৰিব পাৰিব আৰু লগতে আপুনি যদি এজন প্ৰকৃত কৃষক হয় তেনেহলে আপোনাৰ নাম পুনৰ সেই পিএম কিষাণ লিষ্টত ভৰাব পাৰিব তো আপোনালোকে কেনেদৰে আপোনাৰ পিএম কিষাণৰ আইডি ইনএক্টিভৰ পৰা এক্টিভ কৰিব পাৰিব আৰু লগতে আপোনাৰ নাম কেনেদৰে পুনৰ পিএম কিষাণ লিষ্টত ভৰাব পাৰিব সেই বিষয়ে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে আলোচনা কৰিম তো আপোনালোকে জানিবলৈ ভিডিঅ'টো অকনো স্কিপ নকৰি কন্টিনিউ শেষলৈকে চাই থাকিব আৰু লগতে বন্ধুসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ সদায় নতুন আপডেটসমূহ সদায় পাই থাকিব বিচাৰে তেনেহলে আজি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব তো এতিয়া বন্ধুসকল আহক আৰু বেছি দেৰি নকৰো আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল পিএম কিষাণৰ যোনসকল প্ৰকৃত হিতাধিকাৰী আছে বা আপুনি যদি পিএম কিষাণৰ এজন প্ৰকৃত হিতাধিকাৰী হয় আৰু আপুনি প্ৰকৃত হিতাধিকাৰী হোৱাৰ পিছতো যদি আপোনাৰ নাম পিএম কিষাণ লিষ্টৰ পৰা বাদ পৰিছে আৰু লগতে আপোনাৰ যদি পিএম কিষাণৰ আইডি ইনএক্টিভ হৈ আছে তেনেহলে আপোনাৰ কাৰণে খুবেই এটা ভাল খবৰ আপোনালোকে এতিয়া অতি সহজতে আপোনাৰ আইডি ইনএক্টিভৰ পৰা এক্টিভ কৰিব পাৰিব আৰু লগতে আপোনাৰ নাম যদি পিএম কিষাণ লিষ্টৰ পৰা বাদ পৰিছে তেনেহলে আপোনালোকে এতিয়া অতি সহজতে আপোনাৰ নাম পুনৰ পিএম কিষাণ লিষ্টত ভৰাব পাৰিব যদি আপুনি এজন প্ৰকৃত কৃষক হয় তো আপোনালোকে আপোনাৰ নাম পিএম কিষাণ লিষ্টত ভৰাবলৈ হলে আৰু লগতে আপোনাৰ আইডি ইনএক্টিভৰ পৰা এক্টিভ কৰিবলৈ হলে এই ফৰ্মখন ফিলআপ কৰিব লাগিব তো এতিয়া আপোনালোকে এই ফৰ্মখন কেনেদৰে ফিলআপ কৰিব ফৰ্মখন ক'ত পাব ফৰ্মখন ক'ত সাবমিট কৰিব সকলোখিনি এ টু জেড মই আগৰ এটা ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিছিলোঁ আৰু সেই ভিডিঅ'ৰ লিংক আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব নহলে ওপৰৰ আই বটনত ভিডিঅ'টো আহি আছে আপোনালোকে গৈ ভিডিঅ'টো চাই ল'ব তো এতিয়া বন্ধুসকল বহুতে কৈ আছে যে আমি ফৰ্মখন পাইছোঁ বা ফৰ্মখন ফিলআপ কৰিছোঁ কিন্তু ফৰ্মখন যেতিয়া আমি অফিচত গৈ সাবমিট দিব গৈছোঁ তেতিয়া অফিচৰ ফালৰ পৰা কৈছে যে এই ফৰ্মখনৰ লগত এখন এপ্লিকেশ্যন লিখিব লাগে তো এতিয়া বহুতে সুধি আছে যে আমি এপ্লিকেশ্যনখন কেনেদৰে লিখিম বা এপ্লিকেশ্যনখন লিখাৰ আৰ্হি কেনেকুৱা ধৰণৰ বহুতে সুধি আছে তো সেই বিষয়ে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে আপোনালোকে কেনেদৰে আবেদন জনাব বা এপ্লিকেশ্যন লিখিব যে আপোনাৰ নাম পুনৰ পিএম কিষাণ লিষ্টত ভৰাবলৈ বা আপোনাৰ পিএম কিষাণৰ আইডি ইনএক্টিভৰ পৰা এক্টিভ কৰিবলৈ বন্ধুসকল আপোনালোকে এপ্লিকেশ্যনখন এনেদৰে লিখিব চাওক পোনপ্ৰথমে লিখিব প্ৰতি মাননীয় কৃষি বিষয়া মহোদয় দেশ জিলা আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টখনৰ নামটো ইয়াত লিখি দিব তাৰপিছত লিখিব বিষয় প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি বন্ধ হোৱা পঞ্জীয়ন নং পুনৰ খুলি দিয়াৰ বাবে আবেদন আৰু তাৰপিছত আপোনালোকে ইয়াত এটা তাৰিখ লিখিব সোঁ চাইডে তো আপোনালোকে এই এপ্লিকেশ্যনখন গৈ পেলাই যোন তাৰিখে এগ্ৰিকালচাৰ অফিচত জমা দিয়ে সেই তাৰিখটো আপোনালোকে ইয়াত লিখি দিব তাৰপিছত লিখিব মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই দেশ গাঁৱৰ আপোনালোকৰ গাঁওখনৰ নামটো লিখিব আৰু তাৰপিছত লিখিব এজন দুখীয়া কৃষক হওঁ মই যোৱা 10 বৰ্ষৰ পৰা আপোনালোকে কিমান চনৰ পৰা কিমান চন পৰ্যন্ত কেইটা কিস্তি 2000 টকাকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি লাভ কৰি আহিছিলোঁ তো আপোনালোকে বৰ্ষকেইটা লিখি দিব আপোনালোকে কোন বৰ্ষৰ পৰা কিমান বৰ্ষৰ কোনটো মাহ পৰ্যন্ত আপোনালোকে কেইটা কিস্তি লাভ কৰিছিলে সকলোখিনি ওপৰত লিখি দিব তাৰপিছত লিখিব যে মোৰ নামত থকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পঞ্জীয়ন নম্বৰ তো আপোনালোকে পঞ্জীয়ন নম্বৰ লিখি দিব এতিয়া কথা হ'ল যে আপোনালোকে এই পঞ্জীয়ন নম্বৰটো ক'ত পাব কেনেদৰে পঞ্জীয়ন নম্বৰটো লিখিব তো আপোনালোকে পিএম কিষাণৰ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব তো বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিলে আপুনি গম পাব যে আপোনাৰ পিএম কিষাণৰ এটা পঞ্জীয়ন নম্বৰ আছে তো আপোনালোকক মই দেখুৱাই দিছোঁ এইটোৱে হৈছে পঞ্জীয়ন নম্বৰটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি থাকিব আপোনালোকে এই নাম্বাৰটো ইয়াত লিখি দিব আৰু যদি আপোনালোকে পিএম কিষাণৰ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব নাজানে তেনেহ'লে তাৰ ওপৰত মই আগতীয়াকৈ ভিডিঅ' বনাই আপলোড কৰি থৈছোঁ আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাই ল'ব আৰু লগে লগে বন্ধুসকল আপোনালোকে ইয়াত লিখিব অতি দুখৰ বিষয় যে যোৱা কেইদিনমানৰ পৰা বাতৰি কাকতত প্ৰকাশ পোৱা মতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অযোগ্য হিতাধিকাৰীসকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে তো এনেদৰে আপুনি লিখিব আৰু তাৰপিছত আপোনালোকে তলত লিখিব মই এজন যোগ্য হিতাধিকাৰী মোৰ নাম তালিকাৰ পৰা কিয় কৰ্তন কৰা হ'ল নাজানো কিন্তু এতিয়া পিএম কিষাণ ষ্টেটাছ চালে দেখুৱাই যে ইয়ৰ পিএম কিষাণ আইডি ইজ ইনএক্টিভ বুলি আৰু লগতে বন্ধুসকল আপোনাৰ পিএম কিষাণৰ যি বেনিফিচিয়াৰী ষ্টেটাছ আপুনি চেক কৰিব সেই বেনিফিচিয়াৰী ষ্টেটাছৰ এপ্লিকেশ্যন ষ্টেটাছখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব নহ'লে আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব প্ৰিণ্ট আউট কৰি উলিয়াই আপুনি সেই এপ্লিকেশ্যন ষ্টেটাছখন মানে আপুনি যোনখন বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিছে সেই ষ্টেটাছখন আপোনাৰটো লিখা থাকিব আইডি ইনএক্টিভ আছে বুলি আপুনি সেইখন কম্পিউটাৰ দোকানত উলিয়াই আনিব লাগিব আৰু সেইখন আপোনালোকে এই এপ্লিকেশ্যনখনৰ লগত গাঁঠি দিব লাগিব আৰু তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াত লিখিব মহাশয় অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰা
কৰা হওক তাত মোৰ ক'বলগীয়া একো নাই কিন্তু মই এজন দুখীয়া কৃষক হোৱা স্বত্তেও মোৰ নাম কৰ্তন কৰা বিষয়টো মই সহজে মানি ল'ব পৰা নাই আৰু এতিয়া বন্ধুসকল এইকেইটা মই আপোনালোকক এটা কথা জনাই থওঁ যে আপুনি যদি এজন যোগ্য হিতাধিকাৰী তেতিয়াহে আপোনাৰ নাম পুনৰ PM কিষাণ লিষ্টত ভৰাবলৈ বা আপোনাৰ PM কিষাণৰ ID ইনএক্টিভৰ পৰা এক্টিভ কৰিবলৈ আপুনি আবেদন জনাব যদি আপুনি অযোগ্য হিতাধিকাৰী আপুনি নিজে জানে যে মই এজন অযোগ্য হিতাধিকাৰী মোৰ খেতি মাটি নাই তো তেতিয়া কিন্তু তাৰপিছত আপোনালোকে আপোনাৰ নাম PM কিষাণ লিষ্টত পুনৰ ভৰাবলৈ বা আপোনাৰ PM কিষাণৰ ID পুনৰ ইনএক্টিভৰ পৰা এক্টিভ কৰিবলৈ আবেদন নজনাব তো যদি আপুনি আবেদন জনায় আৰু আবেদন জনাৰ পিছত আপোনাৰ PM কিষাণৰ ফালৰ পৰা ভেৰিফাই কৰিব তাৰপিছতো যদি আপুনি এজন অযোগ্য হিতাধিকাৰী হয় পুনৰ যদি এজন অযোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপোনাৰ ওপৰত চৰকাৰে কিছু বিহিত ব্যৱস্থা ল'ব পাৰে আইনীগতভাৱে আৰু লগতে আপুনি আগতে PM কিষাণৰ যোনসমূহ ইনষ্টলমেণ্ট পাইছিলে সেই ইনষ্টলমেণ্টৰ টকাসমূহ পুনৰ চৰকাৰ ঘূৰাই দিব লাগে আৰু আমাৰ অসম চৰকাৰে এই কামটো অতি শীঘ্ৰে কৰিছে আৰু অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ঘোষণা কৰিছে যে যোনসকল PM কিষাণৰ অযোগ্য হিতাধিকাৰী আছে তেওঁলোকে যাতে অতি সোনকালে আহি এগ্ৰিকালচাৰ অফিচত গৈ পেলাই তেওঁলোকে আগতে যোনসমূহ PM কিষাণৰ পইচা পাইছিলে সেই পইচাসমূহ যাতে ঘূৰাই দিয়ে আৰু এতিয়া বন্ধুসকল আপোনালোকে লগে লগে ইয়াত লিখিব যে গতিকে দয়ালু মহোদয় বিষয়টি ভালদৰে পৰ্যবেক্ষণ কৰি মোৰ নামটো পুনৰ মানে মোৰ আইডিটো পুনৰ ইনএক্টিভৰ পৰা এক্টিভ কৰি দিয়ে যেন এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ইয়াত বন্ধুসকল আপোনালোকে দেখা পাইছে মোৰ নামটো আছে কিন্তু মোৰ নামটো নহয় আপোনালোকে লিখিব মোৰ আইডিটো পুনৰ ইনএক্টিভৰ পৰা এক্টিভ কৰি দিয়ে যেন আৰু তাৰ লগে লগে বন্ধুসকল আপোনালোকে ইয়াত লিখিব ইতি আপোনাৰ বিশ্বাসী পোনপ্ৰথমে আপোনাৰ নাম লিখিব তাৰপিছত আপোনাৰ দেউতাৰ নাম লিখিব যদি আপুনি মহিলা হয় তেনেহ'লে আপোনাৰ হাজবেণ্ডৰ নাম লিখিব তাৰপিছত আপোনাৰ গাঁওখনৰ নাম লিখিব তাৰপিছত পোষ্ট অফিচ আপোনাৰ সমষ্টি যি হয় বা আপোনাৰ থানা যি হয় আপোনাৰ এটা বৰ্তমান এক্টিভ মোবাইল নাম্বাৰ লিখিব আৰু তাৰোপৰি আপোনাৰ পিনক'ডটো লিখি দিব আৰু লগে লগে বন্ধুসকল আপোনালোকে PM কিষাণৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লিখি দিব তলত ইটিত যোনখিনি লিখি দিছে আপোনালোকে ইয়াত দেখিছে এপ্লিকেশ্যনখনত তেনে তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পুনৰ আকৌ লিখি দিব আৰু তাৰোপৰি আপোনাৰ একাউণ্টৰ নাম্বাৰ বেংক একাউণ্টৰ নাম্বাৰ আৰু লগতে আপোনাৰ আধাৰ নাম্বাৰ বেংকৰ IFSC কোড আৰু লগতে আপোনাৰ বৰ্তমান এটা কিন্তু এক্টিভ ফোন নাম্বাৰ লিখি দিব আৰু যোনজন বেনিফিচিয়াৰী নামত আপোনালোকে এই আইডিটো ইনএক্টিভৰ পৰা এক্টিভ কৰিব বিচাৰে তেওঁ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড থকাৰ উপৰিও তেওঁ বৰ্তমান নিজস্ব এটা বেংক একাউণ্ট থাকিব লাগিব আৰু তেতিয়াহে তেওঁ পুনৰ ID ইনএক্টিভৰ পৰা এক্টিভ কৰিব পাৰিব আৰু তাৰ লগে লগে বন্ধুসকল আপোনালোকৰ মাটি 5 বিঘা থাকিব লাগিব বুলি PM কিষাণৰ ফালৰ পৰা ওলাইছে কিন্তু এইটো কিমান হয়তো কিমান অসত্য এতিয়ালৈকে গম পোৱা নাই তাৰ লগে লগে আপোনালোকে ইয়াত পটা নম্বৰটো আপোনালোকে লিখি দিব লাগিব আপোনালোকৰ মাটিৰ যিমান পটা নম্বৰ হয় সেই পটা নম্বৰটো লিখি দিব লাগিব আৰু এইফালে বন্ধুসকল আপোনালোকে বাওঁ চাইডে কিছু লিখা দেখা পাইছে চাওক ভেৰিফিকেশ্যনৰ বাবে তলত উল্লেখ কৰা নথিসমূহ সংযোগ কৰিব লাগিব আপোনালোকে এই এপ্লিকেশ্যনখনৰ লগত মাটিৰ পট্টা খাজানাৰ ৰচিদ ভোটাৰ ID আধাৰ বেংক একাউণ্ট PM কিষাণ ষ্টেটমেণ্ট তো আপোনালোকে PM কিষাণ ষ্টেটমেণ্ট মানে বেনিফিচিয়াৰী যোনটো ষ্টেটাছ হয় সেই ষ্টেটাছখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা কম্পিউটাৰ দোকানত উলিয়াই আনি আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব মানে এই এপ্লিকেশ্যনখনৰ লগত গাঁঠি দিব লাগিব তো বন্ধুসকল আজি আছিল এইটো ভিডিঅ' সৰু এটা আপডেট মই আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰমেশ্যনটোৰ বিষয়ে জানি উঠে আৰু লগতে বন্ধুসকল আপোনাৰ যদি এই PM কিষাণক লৈ পেলাই আৰু কিবা অধিক ডিটেইল জানিবলগীয়া আছে তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে যদি এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ সদায় পাই থাকিব বিচাৰে তেনেহ'লে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব তো বন্ধুসকল আকৌ নেক্সট ভিডিঅ' নেক্সট ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম।